আজি আমাৰ পূজা আছে, শিৱ পূজা। মই পুৰা একদম কষ্টিম পিন্ধিলো। এতিয়া গৈ আছো চিধা ডিম্পুৰ তালে টাইগাৰৰ কাৰণে, যিহেতু ৰাইডত গৈ আছো। নতুন জোতা এযোৰ ল'ব লাগিব। ইফালে এইখন হৈ গ'ল নতুন দোকান, 5খন মান। আৰু এতিয়া অকমান থাৰখন চাওঁ, থাৰত বোলে কিবা নতুন আৰু 2 দিনতে মানে ৰাইড ওলাম। এটা ডিলাৰৰ ভিতৰত আমি যাওঁ, বল সেইখনে হৈ গ'ল। গাড়ী আকৌ লৈ লৈছো, অকলে কিয় কদম একেলগে কদম। এতিয়া অলমষ্ট ৰেডি। এইফালে মোৰ পেনিয়াৰ ওলাই আহি গুড মৰ্নিং গাইজ, ওয়েলকাম টু নিউ ভিডিঅ'। আৰু আজি ৰাতিপুৱা একদম গা পা ধুই অল ৰেডি হৈ গৈছো। মানে একচুৱেলি আজি আমাৰ পূজা আছে, শিৱ পূজা। আপোনালোকে লাষ্ট ভিডিঅ' চাইছে আজি গম পাইছে মই ৰাইডত গৈ আছো। মোৰ বাৰ্থডে আহি আছে, মানে এই মে'ৰ মাহতে মোৰ বাৰ্থডে হয়। তো বাৰ্থডেত মই প্ৰতিবাৰ কৰবাত নহলে কৰবাত যাওঁ। তো এইবাৰো কৰবাত যাম। এণ্ড মোৰ বাৰ্থডেত প্ৰতিবাৰ শিৱ পূজা পাতে। যোৱাবাৰো অকমান পতাই নহল মানে ৰাইডৰ কাৰণে। এইবাৰো যিহেতু যাম, তো অকমান আগতীয়াকে পূজাখন পাতি লৈছো। তো এতিয়া শিৱ পূজা হ'ব বঢ়িয়াকে, হৰ হৰ মহাদেৱ বঢ়িয়াকে পূজা কৰিম। তাৰে পিছত আজি একেলগে ডিম্পুৰ দোকান এখন আকৌ দোকান খুলি আছে নতুনকে, তাৰ অপেনিঙতো যাব লাগিব। ইয়াতে বেছি টাইম নালাগে বাৰু। এতিয়া পূজা কৰিলো অকমান। এইফালে এইটো ৰুমতে পূজা পাতি হ'ব, গোটেইখিনি কৰা হৈছে। যিজন পুৰোহিত আছে তেখেতে আহিব কাৰণে আছে। তাৰে পিছত মই একদম পূজাত লাগি যাম, বঢ়িয়াকে পূজা কৰো। অকমান কিবা ভালো হওক, কাৰণ বহুত লাষ্ট কিচিৰ হৈ আছে ৰাইডতো। এইবাৰ ভালে হপফুলি চব কুছ হৈ যাব। পুৰা গোটেইখিনি জগাৰ খিনি, বেলপাত ফুল পাতি গোটেইখিনি আনি থোৱা হৈছে। এণ্ড এতিয়া অলমষ্ট গোটেইখিনি ৰেডি হৈ গ'ল। পূজা ষ্টাৰ্ট হ'ব। আৰু লগতে চব মই পুৰা একদম কষ্টিম পিন্ধি ললো। কষ্টিম মানে কি আৰু এইবিলাক ধুতি চুটি কিবা কিবি পিন্ধি লৈছো। আৰু এনেকে পূজা ষ্টাৰ্ট হৈ গ'ল। আৰু হপফুলি এইবাৰ চব পুৰা একদম ভালে হ'ব। আৰু এতিয়া পূজা কৰি পুৰা কাপোৰ পিন্ধি ওলাই আহিলো একেবাৰে ডিম্পু তালে যাবৰ কাৰণে। দোকানখন অপেনিং আছে। আৰু বাপৰে বাপ কি গৰম, একদম বাইক ওলাব ইচ্ছাই নাযায়। আৰু এটা সৰুকে চেঞ্জ, মই কাৰ লৈ আহিলো। মানে একচুৱেলি বাইকখন ষ্টাৰ্ট দিছিলো, বাট এই ষ্টাৰ্ট দি থাকোতে মোৰ হালত খাৰাপ হৈ গৈছে। একদম বডি ডিহাইড্ৰেট হ'ব ধৰিছে, কাৰণ কি খতৰনাক গৰম। আজি বেয়া গৰম দিছে। ফালে মোৰ পুৰা অলমষ্ট 40 ডিগ্ৰী দেখাই আছে। টি চাৰ্ট চেঞ্জ কৰি কাৰত আহি গলো। আৰু কাৰোতো চাওক আৰু অকমান ডাষ্ট খিনি বাদ দিয়ক, লেতেৰা হৈছে। এচিটো অটো দি থৈ দিছো, ষ্টিল চাওক পুৰা একদম ফুল পাংখা চলি আছে। মানে ইমান গৰম হৈছে, এচিটো ডিটেক্ট কৰি লৈছে খতৰনাক গৰম বুলি, পুৰা ফুল স্পীডত মাৰি আছে। এচিৰ হাৱা চাগে আপোনালোকে আৱাজটো পায়ে আছে। কি গৰম লিটাৰেলি মোৰ গাড়ীৰ গ্লাছ অকমান টিন্টেড হয়, ষ্টিল ইয়াৰে ভিতৰতো এইখিনি ৰ'দ পৰি আছে। একদম 100% টিন্টেড নহয়, বাট কিবা 30-40% টিন্টেড আছিলে। ষ্টিল ইয়াতে গৰম আহি আছে। কি খতৰনাক গৰম দিছে। এইবিলাক দেখিতো ৰাইডত যাব কাৰণে একদম কষ্টমছে ভয় লাগে। অলদো এইকেইদিন মই বাইকে চলাই আছো, বাইক মানে এডজাষ্ট কৰি আছিলো নিজৰ বডিটোত। বাট আজি যিটো গৰম দিছে সেইটো নেক্সট লেভেল। আজি একদম নোৱাৰি, এনেকুৱা কণ্ডিশ্যন হলে নোৱাৰি। টেনশ্যন নল'ব আপোনালোকে, ৰাইড হ'বই, প্ৰমিছ কৰিছো। মানে ৰাইড হ'বই হ'ব। আৰু এছে কাৰো এটা কিন্তু আলগ ফান আছে। বাইকৰো বেলেগ ফান, কাৰৰ ফানটো বেলেগ। দুটাৰ নিজা মজা আছে, আৰু নিজা সুবিধা নিজা মজা। আৰু এতিয়া সেইফালে অকমান ফিউল আপ কৰি লওক। ক'লোৱে সিমান দিন মানে কাৰ চলোৱাই নাছিলো, তো কাৰখন মানে সেয়ে কৰা হোৱা নাই, পুৰা ধূলি চুলি হৈ আছে। বাইকে চলাই আছো মানে একদম। আৰু ফিউল আপ কৰি এতিয়া বঢ়িয়াকে ওলাই দিলো। আৰু টেনশ্যন নাই, পুৰা একদম মাৰি লৈছো তেল ভালকে। বাট এটা গলতি হৈ গ'ল, মই চানগ্লাছযোৰ আনিব পাহৰি থাকিলো। এতিয়া চকু মেলিবই পৰা নাই। মানে মই ভিডিঅ'ত যদিও বুজাব পৰা নাই, খতৰনাক ব্ৰাইট হৈ আছে আজি। গছডাল কি মৰম লগা হৈ আছে। কি বুলি কিবা কয় নাজানো, বাট ৰঙাত ধুনীয়াকে ফুলি আছে। মোৰ একদম মুখখন দেখাব একদম মনে যোৱা নাই, কিবা দেখা হৈ আছে। মানে দাড়ি চাৰি একদম কাটিব লগা হৈছে। আৰু গাড়ীত এইটো লগোৱাৰ পিছত গাড়ীৰ খুবচুৰতিটো কিবা বেলেগে বাঢ়ি গৈছে একদম। বাৰু এতিয়া গৈ আছো চিধা ডিম্পুৰ তালে। পামে আৰু আহি বুকি আহি থাকিলো। আৰু তাত যোৱাৰ আগতে মোৰ এটা সৰুকে কাম আছে। সৰুকে কাম মানে একচুৱেলি আমাৰ টাইগাৰৰ কাৰণে, যিহেতু ৰাইডত গৈ আছো, নতুন জোতা এযোৰ ল'ব লাগিব। জোতা মানে একচুৱেলি টায়াৰ ল'ব লাগিব। মানে টায়াৰটো অলৰেডি ঠিকে আছে বাৰু, সেইটো গম পাই থাকিব আপোনালোকে। নেক্সট দেখাই পাব টাইগাৰখন, মই ওলালে দেখাই দিম বাৰু কেনেকুৱা কি কণ্ডিশ্যন আছে। তো এবাৰ সেইটো টায়াৰৰ কথাটো মই সুধি যাম দোকান এখনত। আৰু টায়াৰটো চাই আহিলো, বাট যিটো টায়াৰ মোক লগা আছিলে মানে সেইটো ইয়াতে নাই বাৰু। সেইটো পিছত চাই ল'ম কৰবাত। আৰু এতিয়া চলো চিধা ডিম্পুৰ দোকানলৈ গৈ থাকো, কাৰণ বহুত লেট হৈছে। মই অলৰেডি মানে 12টামান বাজিয়ে গ'ল। কেতিয়াবাতে মাতিছিলে। আহি ডিম্পুৰ দোকান পাই গলো। ভাবি গাড়ীখন ক'ত থওঁ। ইফালে এইখন হৈ গ'ল নতুন দোকান। এইখন আৰু কি দোকান? এখন এক্সপেনশ্যন। এখন ভাঙব মানে। এখনত মানে নতুন ভাৰ্চন। এখন মানে ৰাস্তাটো ডাঙৰ হ'ব না, ভাঙি দিব। সেইকাৰণে এখন খোলা হৈছে। কংগ্ৰেচুলেশ্যন ভাই, কংগ্ৰেচুলেশ্যন। থেংক ইউ। এনেকৈ আৰু খুলি লওঁ 5খন মান। অকমান ডিম্পুৰ তাত আহি গলো। মৃণাল দাও লগ পালো, বহুত দিনৰ মূৰত লগ পালো। কাষত থাকিও। আৰু এতিয়া অকমান থাৰখন চাওঁ, থাৰত বোলে কিবা নতুন স্ক্ৰীন লগাইছে। আৰু এইফালে এতিয়া আৰু এইখনে হৈ গ'ল স্ক্ৰীন। মজা। তেতিয়া ডিম্পুৰ দোকান অপেনিং কৰি বঢ়িয়াকে ওলাই আহিলো। আৰু গৰমত মানে একদম হালত খাৰাপ হৈ গৈছিলে, তো কেমেৰা উঠাব একদমেই পাহৰি গৈছো। আৰু এতিয়া ইভিনিং হৈ আছে, চব পুৰা ছানছেট হ'বই। আৰু এণ্ড মই গৈ আছো
আছো পাঠশালালে মানে মোৰ এজন ফ্ৰেণ্ডে সি কাৰ এখন ল'ব বোলে তো কাৰখন ডিলাৰত আহিছে কাৰখন অকমান চাই অকমান লাইক কাইণ্ড অফ পিডিআৰ টাইপ কৰি আহো আৰু লগতে মানে গাড়ী বুলি ক'লে মোৰ এটা এক্সাইটমেন্ট নেক্সট লেভেল বাঢ়ি যায় নতুন গাড়ী মোৰ মানে গাড়ী হওক ফোন হওক এইবিলাকৰ প্ৰতি মানে এটা বেলেগ হেৰি আছে গাড়ী ফোন এইবিলাক ক'লে মানে মই য'তে নহলেও দৌৰি থাকিম এতিয়া নতুন গাড়ীৰ কথা পুৰা একদম চাই লৈ আহো কেনেকুৱা কি আৰু ৰাইডৰ কাৰণে বেছি দিন নাই আৰু 2 দিনতে মানে ৰাইড ওলাবে 2 দিন মানে একচুৱেলি মানে ভিডিঅ' কেইটা অকমান দেৰিকে আহিছে আপোনালোকে যদি লাইভ আপডেট চাব বিচাৰে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব পাৰে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তাত গোটেইখিনি আপডেট পাই যাব মই ৰাইড পুৰা একদম ইমান এক্সাইটেড মই ক'ব নোৱাৰো ইমান মাহৰ মূৰত ফাইনেলি এইখিনি টাইমত মই এনেকে বাইক চলাই থাকিম অ' মাই গড ক'ত বা কোনখন ষ্টেটত থাকো আৰু এনেকে আহি সেইফালে ডিলাৰ পাই গলো সঞ্জীৱ গাড়ী ল'বি কি ল'বি কি গাড়ী গাড়ী ল'ম মজাই বেলেগ এতিয়া ডিলাৰৰ ভিতৰত আমি যাওঁ বল আৰু এইফালে সেইখনে হৈ গ'ল গাড়ী নতুন গাড়ী এতিয়া চলো ভিতৰত গৈ কেনে এবাৰ চাই লওঁ চলাই মেলি কেনেকুৱা কি লাগে সেনেকে যাবি ওলাই আহি গলো গাড়ীখন চাই আৰু গাড়ীখন একদম খতৰনাক মজা বহুত ধুনীয়া লাগিছে অবভিয়াছলি মোৰ নতুন গাড়ী কিবা এটা ভাল লাগে আৰু এতিয়া আকৌ অকমান ওলাই আহিলো মানে দিনটো তেনেকে ইফাল কৰি আছো তো একো খোৱা হোৱা নাই এতিয়া ভোক লাগি আছে তো ভাত খাবতো অবভিয়াছলি টাইম আছে তাৰে আগতে কিবা এটা ফাষ্ট ফুড খাই আহো কিমান বহুত দিন হৈ গ'ল ফাষ্ট ফুডো খোৱা নাই আৰু লগতে অকমান বিয়েৰটো ট্ৰিম অফ কৰি আহো দাড়িটো অকমান বেছি হৈ গৈছে আৰু লগতে একেলগে হাতো হাত মূৰটো ধুই আনিম সেইটো কিবা হৈ আছে দাড়িখিনিও কাটি আহো পুৰা একদম ৰাইডত ফিনফিনীয়া হৈ যাব লাগিব অবভিয়াছলি একেলগে আৰু পেট পূজা এইফালে মৃণালদাকো লৈ লৈছো অকলে কিয় কদম একেলগে কদম বলা জিমটো যামে যিটোকে সকলো ইলং মজা আহে এতিয়া বঢ়িয়াকে পাঠশালালৈ যাওঁ পুৰা ফাষ্ট ফুড মাৰি একদমকে পাঠশালা আহি পাই গলো আৰু এতিয়া ফাষ্ট মই দাদাৰি চাৰি কামটো কৰি লওঁ নেকি লাগি বলা গাড়ীটো কাটি লৈ তাৰপিছত বঢ়িয়াকে ইয়াত আহি পাই গলো ভাই কি খবৰ চাহ এটা লৈ চাওঁচোন চাই না আৰু আমি বঢ়িয়াকে দাড়ি চাৰি কাটি আহি গলো এতিয়া অল ফ্ৰেছ পুৰা ৰাইডত যাবৰ কাৰণে আৰু এতিয়া আমি পেটটো ফেটটো গেইন কৰো তাৰপিছত আমি ফেটটো ৰিডিউচ কৰিম কষ্ট কৰি তাৰে পিছত পুৰা একদম জিম চল লাগিব আৰু এতিয়া বঢ়িয়াকে ৰেষ্টুৰেণ্টত গৈ আহি গ'ল আমাৰ পোলাওটো ফাষ্ট ফুডত নপৰে নেকি ফাষ্ট মানে কি আৰু ভাতে আৰু চেমি ফাষ্ট ফুড ভাত মাংস আৰু এইফালে ঘৰ আহি পাই গলো লাষ্ট ভিডিঅ'ত কৈছোৱে ব্লগ কেইটা এইখিনি অকমান লেটকে আহিছে একচুৱেলি মানে ৰাইডৰ কাৰণে জানে কিমান কি প্ৰিপাৰেচন থাকে আৰু ইমান মাহৰ মূৰত মই ৰাইড কৰি আছো ইফাল গোটেইখিনি ব্লগ কৰা হোৱাও নাই বাট এতিয়া অলমোষ্ট ৰেডি এইফালে মোৰ পেনিয়াৰ্ছ ওলাই আহিয়ে গৈছে পেকিং মানে কিবা কিবি কৰিবও ধৰিছো আৰু 2 দিনৰ ভিতৰতে ৰাইডত ওলাম মোৰ বাৰ্থডে আপোনালোকে হয়তো বহুতে গমেই পায় 25 মেত মোৰ বাৰ্থডে আৰু 25 মেত মই য'লে গৈ আছো সেই প্লেচটো মই 25 মেত গৈ পাব লাগিব তো তাৰে 3-4 দিন আগতে মই ওলাই দিম হপফুলি আপোনালোকে বহুত মৰম দি দিব ইমান দিনৰ মূৰত ৰাইড কৰি আছো সেইটোৱে আৰু কি এইটো ভিডিঅ' ইয়াতে খতম কৰি দিওঁ তো সকলোৱে গুড নাইট আৰু লগ পাম এটা নতুন ভিডিঅ'ত